নমস্কাৰ। আজি মই আপোনালোকৰ বাবে অন্য এটি অনুভৱ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। অনুভৱটিৰ শিৰোনাম ভালপোৱাৰ মিঠা অনুভূতি। কথা আৰু কণ্ঠ দীপশিখা ৰাজকোঁৱৰ। দিনটোৰ শেষত কাৰোবাৰ এটা মেছেজ, এটা ফোন কলৰ আপুনি বাৰু আগ্ৰহেৰে তেওঁৰ কথা ভাবি অপেক্ষা কৰি অভিমান কৰি পাইছেনে? ভাল নাপাওঁ বুলি ক'লেও আপোনাৰ যেতিয়া প্ৰতিটো পলৰ খবৰ ৰাখে, তেতিয়া তেওঁৰ প্ৰতি বাৰু আৱেগ জাগি উঠেনে? আপোনাৰ কেয়াৰ ল'লে আপুনি বাৰু বেছিকৈ অভিমানী হৈছেনে? আপুনিও বাৰু কাৰোবাৰ প্ৰেৰণাত জীৱন-ৰণত আগুৱাই গৈছেনে? তেওঁৰ মাতটো শুনাৰ লগে লগে বুকুখনি বাজি উঠেনে? তেওঁ যেতিয়া আপোনাৰ সুখ-দুখৰ সমভাগী হয়, গোটেই জীৱন তেওঁ আপোনাৰ সাহস হৈ থকাটো বাৰু মনে মনে বিচাৰে নেকি? বিচাৰে নেকি তেওঁৰ প্ৰতি আকৰ্ষিত হ'বলৈ? মন যায়নে আপোনাৰ তেওঁৰ প্ৰেমত পৰিবলৈ? আপোনাৰ হাঁহিৰ কাৰণ সেই বিশেষজন হোৱাটো বিচাৰেনে? যদি আপোনাৰ জীৱনতো এনেকুৱা কোনোবা আপোন আছে, তেনে তেওঁক কেতিয়াও হেৰুৱাই নিদিব। এনেকুৱা ভুল কেতিয়াও নকৰিব, যিটো ভুলৰ বাবে আপোনাৰ পৰা তেওঁ একেবাৰে আঁতৰি যাব। এটা কথা ঠিক যে, ভালপোৱাত কেতিয়াও দূৰত্ব নাথাকে। ভালপোৱাই কেতিয়াও প্ৰমাণ নিবিচাৰে। ভালপোৱা মানে ইজনে সিজনক বুজি পোৱা, সাহস দিয়া। ভালপোৱা মানে সন্মান কৰা। ভালপোৱাৰ বাবে নিজৰ বিবেকক কেতিয়াও পাহৰি নাযাব। আপোনাক যদি সঁচাকৈ কোনোবাই নিজতকৈ বহুত বেছি আপোন বুলি ভাবি ভাল পায়, তেনে তেওঁক যদি আপুনি আপোনাৰ ভুলৰ বাবে হেৰুৱায়, তেনে সেই দুখ আপুনি আজীৱন পাহৰিব নোৱাৰিব।